হাই গাইজ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এতিয়া যাবলৈ ওলাই আছোঁ চিমেণ্ট চাপৰি বিহু আদৰণি চাবলৈ আৰু ৰখি আছোঁ এয়া গাড়ী আহি আছে মানে ৰখি আছোঁ আৰু কেইটামান অহাই নাই বহিছে পূৰা ৰ'দ দি আছে আহি পাইছোঁ কেইটা মোক দেখাই দিম আৰু প্ৰতিযোগিতালৈ যাতে খেলায় বৃদ্ধি হ'ব আৰু ৰাইজৰ উন্নতি হ'ব, অসমবাসীৰ উন্নতি হ'ব। গতিকে আপোনালোকে এই পদক্ষেপ ঢোলবাদন কৰ্মশালাৰ প্ৰশিক্ষক বিনন্দ বৰুৱা ডাঙৰীয়া, আপোনাক আমি আমাৰ যোগদান বিচাৰিছোঁ। যিহেতু যিসকল শিশুৱে ঢোলবাদন প্ৰশিক্ষণ গ্ৰহণ কৰিছিল তেওঁলোকৰ পাছতে আমি কণমানি নাচনীসকলৰ প্ৰদৰ্শন কৰিছোঁ।